নতুন ল'ৰাটো সেইকাৰণে বহুত ভিতৰ বুলি ভাবিছা, আচলতে ইমান ভিতৰো নহয়। হয়, কিন্তু নতুন ঠাইৰ কাৰণে তোমালোকে বহুত ভিতৰ বুলি ভাবিছা আৰু আহা। নমস্কাৰ, আজি এটা নতুন ভিডিঅ'লৈ আপোনাৰ লগত আহিছোঁ। আজি মনটো মোৰ পূৰা ভাল লাগি আছে, কিয়নো আজি বিশ্বকৰ্মা পূজা এয়া শৰাই লৈ আহিছোঁ। তাৰপিছত আৰু আমি ডাংকাটি ঘৰলৈ যাম। আপোনালোকেতো চিনিয়ে পায়, অসমৰ জনপ্ৰিয় এক্টৰ ডাংকাটি বুলি ক'লেতো আৰু ক'বই নালাগে, প্ৰেমানন্দ দা, তেখেতৰ ঘৰলৈ যাম, যিটো মই আহি আছে। আমি দুয়োটাই যাম আৰু এতিয়া মই যাবলৈ ওলাইছোঁ খটৰা সত্ৰলৈ, আৰু মোৰ লগত যাব অৰূপ। চাওঁ কি কবি? আজি মনটো বহুত ভাল লাগি আছে। আজি কিয়নো বিশ্বকৰ্মা পূজা, আমি খটৰা সত্ৰলৈ যাই আছোঁ খোজকাঢ়ি গাড়ী। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, প্ৰায় 1 কিলোমিটাৰ বা 1.5 কিলোমিটাৰ আমি যাই আছোঁ। আপোনাৰ চাই থাকিব। এয়া আমি খটৰা মন্দিৰ পালোঁ, আপোনালোকে দেখিছে এইখন খটৰা মন্দিৰৰ গেট, আৰু এইটো আপোনালোকে দেখিছে হনুমান, আৰু আমি গেটটোৰে সোমাই যাওঁ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল জে বি বাইট ৰাইজ। আৰু আমি আজি অসমৰ জনপ্ৰিয় অভিনেতা প্ৰেমানন্দ বৰুৱাৰ ঘৰলৈ, আৰু কবি নেকি কিবা? আজি মনটো মোৰ পূৰা ভাল লাগি আছে, কিয় আজি বিশ্বকৰ্মা পূজা, আৰু আজি আমি যাম ডাংকাটি ঘৰলৈ, অৰ্থাৎ প্ৰেমাদাৰ ঘৰলৈ। অসমৰ জনপ্ৰিয় কমেডিয়ান এক্টৰ, তেখেতৰ ঘৰলৈ যাম, মাতিছে তেখেতে, এইখিনিয়ে। আৰু যাম তেখেতৰ ঘৰত কি কি আছে, কি কি বস্তু আছে, আৰু চব দেখাম। আৰু য'ত হেল্ল' গাইজ, আমি এতিয়া আহি পালোঁ প্ৰেমাদাৰ ঘৰ। আপোনালোকক দেখাইছোঁ এইটো প্ৰেমাদাৰ ঘৰ, আৰু আমি মন্দিৰটো চাবলৈ যাই আছোঁ। এইখন প্ৰেমাদাৰ গাড়ী, আৰু এইটো মন্দিৰ, যিটো মই দেখাই দিছে মন্দিৰটো। আপোনালোকে মন্দিৰটো ভালকৈ চাওক, এইটো মন্দিৰ। নমস্কাৰ, আমি এতিয়া আহি পালোঁ প্ৰেমাদাৰ ঘৰলৈ। ডাংকাটি বুলি ক'লেতো অসমৰ মানুহে চবে চিনিয়ে পায়। দাদা আহিলা তোমালোক? হয়, ঠিক আছে। কষ্ট হ'ল নেকি ৰাস্তাত বাৰু? ৰাস্তা বহুত ভিতৰ সোমোৱা এনেকুৱা। কষ্ট হৈছে। তোমালোক নতুন ল'ৰাটো সেইকাৰণে বহুত ভিতৰ বুলি ভাবিছা, আচলতে ইমান ভিতৰো নহয়। হয়, কিন্তু নতুন ঠাইৰ কাৰণে তোমালোকে বহুত ভিতৰ বুলি ভাবিছা আৰু আহা, ভিতৰলৈ আহা। কষ্ট হৈছে ন বহুত? আহা। আমি ৰুমৰ ভিতৰলৈ সোমাই আহিছোঁ, আৰু কি বঢ়িয়াকৈ ৰুমটো সজাই থৈছে প্ৰেমাদাই। আৰু চাওক, এই ৰুমটোত কি বঢ়িয়াকৈ আচলতে তেওঁক দিয়া সন্মানবোৰ ইয়াতে সজাই থৈছে, আৰু ইয়াত আমাক বঢ়িয়াকৈ বহিবলৈ দিছে। আৰু চাওক, এই ৰুমটোত কি বঢ়িয়াকৈ ইমানবোৰ জাপি, আচলতে মই কেতিয়াও দেখাই নাছিলোঁ এনেকৈ। আৰু চাওক ৰুমটোৰ পৰিৱেশ, আৰু আচলতে এখন বিচনাত এইবোৰ পুৰস্কাৰ, এইবোৰ সন্মানবোৰ তেওঁ সজাই থৈছে। আৰু চাওক, এখন ফটো, আচলতে তেওঁ কন্যা সাজত কিবা চৰিত্ৰকৰণতা হয়তো এইখন তুলিছিল। আৰু আমাক প্ৰেমাদাৰ বৌয়ে চাহ দিলে, আৰু চাহ ইমানবোৰ বস্তু দিছে, আৰু খাই আছোঁ আমি। আৰু খা কৰি খা তই। আৰু প্ৰেমাদাও আহিছে আমাৰ লগত চাহ খাবলৈ। আমি এতিয়া প্ৰেমাদাৰ ঘৰৰ পৰা ওলাই আহিলোঁ। এইটো প্ৰেমাদাৰ ঘৰৰ বাট, আৰু এইটো কাষতে মন্দিৰ আছে, আৰু এইটো যিটো মই গাড়ী ষ্টাৰ্ট দি আছে, আমি এতিয়া যাওঁ। নমস্কাৰ, আমি প্ৰেমাদাৰ ঘৰৰ পৰা ওলাই আহিলোঁ, ডাংকাটি ঘৰৰ পৰা ওলাই আহিলোঁ। আৰু এইখন দলং আপোনালোকে দেখিছে, কি দীঘল দলং এয়া। আৰু ইয়াৰ পৰিৱেশটো চা না, কি ধুনীয়া পৰিৱেশ, ধুনীয়া এই পৰিৱেশ। চেলফি মাৰি আছে নেকি? তই চেলফি মাৰি আছা? হেল্ল', চাওক না কি ধুনীয়া পৰিৱেশ।
আৰু ইফালে নদীটো আৰু এইফালে বালিচৰ পৰি আছে ইফালে আৰু দলংখন আপোনালোকৰ দলংখন চাওক কি দীঘল দলং এইখিনি জাগাখিনিৰ পৰা কি বুলি কয় আমি নাজানো বাৰু হেল্ল' গাইছ আমি এতিয়া আহি পালোঁ প্ৰেমানন্দ বৰুৱাৰ ঘৰৰ পৰা আৰু আহি পেলাই এখন দলং দেখিলোঁ আৰু দলঙত বহুত ফটো উঠিলোঁ আৰু চাওক পৰিৱেশটো কি ধুনীয়া তাতে ৰ'বই নোৱাৰিলোঁ আৰু ফটো উঠি পেলাই আৰু এতিয়া ঘৰলৈ যাম আৰু যদি ব্লগটো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো আৰু নেক্সট ভিডিঅ'ত আমাৰ প্ৰেমানন্দ বৰুৱাৰ লগত এটা ইণ্টাৰভিউ আহি আছে আৰু এই ইণ্টাৰভিউটো চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকন প্ৰেছ কৰি থ'ব থেংক ইউ